নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ইয়াৰ আগৰ ভিডিঅ'ত মই অল এবাউট ড্ৰামা নামৰ পাঠটো ব্যাখ্যা কৰি দিছিলোঁ অসমীয়াত অৰ্থ সহ তোমালোকক ব্যাখ্যা কৰি দিছিলোঁ এতিয়া এই পাঠটোৰ প্ৰশ্ন উত্তৰখিনি আমি মন কৰিম প্ৰশ্ন উত্তৰখিনিত চোৱা প্ৰথমতে কি আছে এইখিনি এইটো তোমালোকে ভিডিঅ'টো চাই যাবা মই একো পইণ্ট আউট নকৰোঁ তোমালোকে ভিডিঅ'টো চাই যাবা পিছলৈ তোমালোকে এইটো স্ক্ৰীনশ্বট ল'ব পাৰা বা ভিডিঅ'টো ৰখাই ৰখাই তোমালোকে লিখিব পাৰা হ'ব প্ৰথম প্ৰশ্নটো 1 নম্বৰটো আছে ফিল আপ দ্য ব্ল্যাঙ্কস যদি আমি চাওঁ ফিল আপ দ্য ব্ল্যাঙ্কসৰ এইখিনি চোৱা এটোত আছে জয়মতী ওয়াজ আ ব্ৰেভ উইমেন she thought for good for her motherland ইয়াত ব্ৰেভ শব্দটো হ'ব ইয়াৰ পিছত চোৱা তেনেকে the students will play the Jarangar Sati in the annual function. Meena will perform the role of Joymati. Joymati wanted to save the country from misrule of the child king. Gadapani fled to Naga hills. তাৰপিছত F2 হ'ব Joymati's sacrifice was not in vain. একেবাৰে খালী ঠাই পূৰ কৰা এইটো পাঠটোৰ পৰাই লোৱা হৈছে তোমালোকে পাঠটোৰ পৰাই তোমালোকে চাবও পাৰা নিজেও বিচাৰি লিখিব পাৰা বা ভিডিঅ'টো পজ কৰি লিখিবা হ'ব ইয়াৰ পিছত তলৰ পাঠটোলৈ যাওঁ দেই 2 নম্বৰটোত চোৱা আনসাৰ দ্য ফলোইং প্ৰথম প্ৰশ্নটো আছে হু ৱাজ দ্য হাজবেণ্ড অফ জয়মতীৰ হাজবেণ্ড বা স্বামীৰ নাম কি আনসাৰটো কি হ'ব গাদাপানী ৱাজ দ্য হাজবেণ্ড অফ জয়মতী আনসাৰটো ইমান ইজি ইয়াৰ পিছত আছে বি প্ৰশ্নটো চোৱা ৱাই ডিড জয়মতী চেণ্ড হাৰ হাজবেণ্ড ইনটু হাইডিং এইটো প্ৰশ্নটোৱে সুধিছে যে জয়মতীয়ে নিজৰ হাজবেণ্ডক কিয় পলাবলৈ বা লুকাবলৈ কৈছিল এনসাৰটো হ'ব জয়মতী wanted to save the country from the misrule of Lora Raja the child king so জয়মতী sent her husband into hiding জয়মতীয়ে লৰা ৰজাৰ সেই কুশাসনৰ পৰা দেশখনক বচাব বিচাৰিছিল সেইকাৰণে এজন ভৱিষ্যতৰ ৰজা হিচাপে এজনক বচাবৰ কাৰণে তেওঁ নিজৰ হাজবেণ্ডক লুকাবলৈ কৈছিল ইয়াৰ পিছৰ প্ৰশ্নটো আছে হু টৰ্চাৰ্ড জয়মতী কোনে হাৰাশাস্তি বা শাস্তি প্ৰদান কৰিছিল ইয়াত আমি লিখিছোঁ দ্য চাইল্ডছ কিং মেন টৰ্চাৰ্ড জয়মতী মানে সেই ল'ৰা ৰজাৰ মানুহবিলাকে জয়মতীক শাস্তি প্ৰদান কৰিছিল ইয়াৰ পিছত চোৱা হোৱাট আৰ দেয়াৰ ইন শিৱসাগৰ ইন মেমৰি অফ জয়মতীৰ স্মৃতি স্বৰূপে শিৱসাগৰত কি আছে আমি অলপ আগতে আগৰ লেচনটোত পঢ়িছিলোঁ দেয়াৰ আৰ জয়সাগৰ এণ্ড জয়দৌল ইন শিৱসাগৰ ইন মেমৰি অফ জয়মতীৰ স্মৃতি স্বৰূপে শিৱসাগৰত জয়সাগৰ আৰু জয়দৌল বুলি দুখন ঠাই বা জয়সাগৰ বুলি পুখুৰীটো আৰু জয়দৌল বুলি এটা মন্দিৰ দৌল এটা আছে তাৰপিছত এই প্ৰশ্নটোত সুধিছে why did the child's king man torture জয়মতী ল'ৰা ৰজাৰ মানুহবিলাকে কিয় জয়মতীক হাৰাশাস্তি বা শাস্তি প্ৰদান কৰিছিল উত্তৰটো হ'ব because জয়মতী did not tell them about her husband so the child's king's man tortured জয়মতী till death কাৰণ জয়মতীয়ে তেওঁৰ হাজবেণ্ডৰ বিষয়ে নকলে সেইকাৰণে হাজবেণ্ডটো ক'ত আছে সুধি থাকোঁতে নকলে সেইকাৰণে কিংছ মেনবিলাকে ৰজাৰ মানুহবিলাকে তাইক ইমানে শাস্তি কৰিলে নমৰালৈকে শাস্তি প্ৰদান কৰি থাকিলে ইয়াৰ পিছৰ প্ৰশ্নবিলাক এনেকুৱা ৰাইট দ্য পাষ্ট ফৰ্মছ অফ দ্য ভাৰ্বছ এজ ইণ্ডিকেটেড পাষ্ট ফৰ্ম লিখিব কৈছে পাষ্ট টেন্সৰ ফৰ্মটো যেনেকৈ ৱান্ট হ'লে ৱান্টেড হয় এইবিলাক আছে এইটো প্ৰেজেণ্ট ফৰ্ম এইটো পাষ্ট ফৰ্ম ৱান্ট টু ৱান্টেড আস্ক টু আস্কড প্লে টু প্লেড সামন টু সামন্ড হাগ হ'লে হাগড প্লাগ হ'লে প্লাগড পেট হ'লে পেটেড চেট হ'লে চেট এইটো শেষৰটো চোৱা স্পেলিংটো চেম থাকে হা ইয়াৰ পিছত যাওঁ কল হ'লে কল্ড বেট হ'লে বেটেড ইয়াৰ পিছত চাওঁ ৰিমুভ হ'লে ৰিমুভড ডিচাইডেড মই ইয়াত পঢ়ি আছোঁ ডিচাইডেড স্মাইল
স্মাইল্ড, সেভ, সেভড, টেম, টেমড। তাৰপিছত চোৱা এইফালে কেৰি হ'লে কি হ'ব? কেৰিড। বানানবিলাক মন কৰা, ৱাই সলনি IED আহিছে। মেৰি, মেৰিড, ট্ৰাইড, ট্ৰাইড, ফ্ৰাই, ফ্ৰাইড, ড্ৰাই, ড্ৰাইড। বুজিছা? ভেৰি ইজি এইবিলাক। ইয়াৰ পিছত আছে fill up the blanks in the following, keeping in mind the meaning of play. প্লে বা খেলা কথাটো মনত ৰাখিব লাগিব। প্লে শব্দটো একচুৱেলি কি অৰ্থ বুজায় চাবা দেই। দে উইল প্লে ফুটবল ইন দ্য ফিল্ড। এই প্লেটোৱে কি বুজাব বিচাৰিছে? এই প্লেটো ফুটবল খেলা বুজাইছে। ষ্টুডেণ্ট উইল প্লে এ ড্ৰামা ইন এনুৱেল ফাংচন। এই প্লেটো নাটকত ৰোল কৰা বুজাইছে। হি উইল প্লে তবলা ইন কোৰাছ। এই তবলা প্লে কৰা মানে তবলা বজোৱা বুজাইছে। চি উইল প্লে দ্য টিউন অফ বন্দে মাতৰম অন দ্য ভায়লিন। ভায়লিনত তাই বন্দে মাতৰমৰ টিউনটো, বন্দে মাতৰম সুৰটো বজাইছে। দেখিছা? ডণ্ট প্লে উইথ ফায়াৰ। জুইৰ লগত খেলা নকৰিবা। দেখিছানে? হি উইল প্লে দ্য নিউ কেছেট। নতুন কেছেটটো তেওঁ বজাব। কেছেটটো বজাব। চ' প্লে শব্দটোৰ অৰ্থ দেখিছা? বিভিন্ন ক্ষেত্ৰত বিভিন্ন ধৰণে হয়। এতিয়া আমি চাওঁ ডণ্ট প্লে ইয়'ৰ ৰেডিঅ' ছ' লাউড। এতিয়া ৰেডিঅ'টো ডাঙৰকৈ প্লে নকৰিবা, নবজাবা। দেখিছা? কিমান ধুনীয়াকৈ এইবিলাক আমি পাই গৈছোঁ। এটা প্লে আমি যে প্লে শব্দটো PLAY, প্লে শব্দটোৰ অৰ্থ অকল খেলা নহয় দেই। প্লে শব্দটো গোৱাও হয়, নাটকত ৰোল কৰাও হয়, আৰু নাটকক প্লে বুলিও কোৱা হয়। সেইকাৰণে বিভিন্ন বাক্যত প্লে শব্দটোৱে বিভিন্ন অৰ্থ প্ৰকাশ কৰিব পাৰে। সেইকাৰণে প্লে শব্দটোৰ বাক্যত চাই চিতিহে আমি অৰ্থটো জানিবলৈ চেষ্টা কৰিব লাগে। হ'বনে? ইয়াৰ পিছত আছে 5 নম্বৰটো। 5 নম্বৰটোত কি আছে? ফিল আপ দ্য ব্লেংকছ ইন দ্য ফলোয়িং ইউজিং পাষ্ট ফৰ্ম অফ ভাৰ্বছ ইন ব্ৰেকেট। এই যে ব্ৰেকেটত দিয়া আছে ভাৰ্বটো, ইয়াৰ পাষ্ট ফৰ্ম ব্যৱহাৰ কৰিব লাগিব। মিনা ছেইড টু হাৰ মাদাৰ আই হেভ গুড নিউজ। ছেইড হ'ব, ছেইড হ'ব। ঠিক তেনেকৈ গ্ৰেণ্ড মাদাৰ টল্ড মি আ ষ্টৰি, টেলটো টল্ড হ'ব। জয়মতী চেণ্ট হাৰ হাজবেণ্ড ইন টু হাইডিং। এইটো চেণ্টটোৰ পাষ্ট টেন্স চেণ্ট, বানান সলনি হয়। দেখিছা? মিনা আণ্ডাৰষ্টুড দ্য ৰোল অফ জয়মতী। মিনাই জয়মতীৰ জয়মতীৰ যিটো চৰিত্ৰ কৰিব লাগে সেইটো ভালকৈ বুজি পাইছিল। তাৰপিছত ফ্লিটো কি হ'ব? গদাপাণি ফ্লেড টু নাগা হিলছ। নাগা পাহাৰত গদাপাণি পলাই গৈছিল। তাৰপিছত থিংটো এইটো কি হ'ব? থট। জয়মতী থট ফৰ গুড অফ আৰ মাদাৰলেণ্ড। জয়মতীয়ে নিজৰ দেশ মাতৃৰ ভালৰ কাৰণে চিন্তা কৰিছিল। ইয়াৰ পিছত আমাৰ একেবাৰে শেষৰটো চোৱা, অপ'জিট জেণ্ডাৰ। কি আছে? অপ'জিট জেণ্ডাৰ, বিপৰীত লিংগ বুজোৱা শব্দ লিখিব লাগে। তো হাজবেণ্ড হ'লে কি হ'ব? ৱাইফ। ঠিক তেনেকৈ হাৰ, হিজ, হি, চি, মেন, উইমেন, মাদাৰ, ফাদাৰ, কুইন, কিং, গ্ৰেণ্ডফাদাৰ, গ্ৰেণ্ডমাদাৰ, গাৰ্ল, বয়। এনেকৈ মই সকলো প্ৰশ্ন উত্তৰখিনি ইয়াতে কৈ দিলোঁ আৰু বুজাইও দিলোঁ। তোমালোকে ভিডিঅ'টো চাই যাওঁতে য'ত লিখিবলৈ লগীয়া থাকে তাতে ভিডিঅ'টো ৰখাই পজ কৰিবা, আকৌ লিখিবা, আকৌ ভিডিঅ'টো প্লে কৰিবা। মানে ভিডিঅ'ৰ পৰাই তোমালোকে প্ৰশ্নৰ উত্তৰসমূহ লিখি যাব পাৰিবা। হ'বনে? আজিলৈ আহোঁ। ধন্যবাদ।